তো গাইছ আজি গাইছ মানে বেলেগ এটা ভিডিঅ'ত তুমি আইছোঁ আমাৰ গাঁৱৰ গাইছ এটা ঘৰ আছে যিটো ঘৰ গাইছ কোনো মানুহ নাথাকে অলপ মানে ফুটিয়ান ঘৰ তো আপোনালোকক সেইটো গাইছ আজি দেখাম বুলি আহিছোঁ তো ঘৰটো গাইছ প্ৰথমে চাৱাৰ লগতে আমি গাইছ মই একেলাই অহা নাই কাৰণ গাইছ ভয়ানক জেগাত একেলাই অহাটো ভাল কথা নহয় তো মোৰ লগত গাইছ এটা আহিছে আৰু গাইছ আপোনালোকে দেখিছে তো গাইছ এইটো ঘৰত মানে ৰিয়েলকৈ কোনো মানুহ নাথাকে আমি গাইছ কোনো ফেক বনোৱা নাই এইটো ঘৰত গাইছ এটা খালত পৰি মানুহ মৰিছে আপোনালোকে সেইটো পুখুৰী গাইছ দেখাই দিম মই তো ভিডিঅ'টো বেছি দেৰি নকৰি গাইছ আৰম্ভ কৰোঁ তো গাইছ প্ৰথমে আপোনালোকে গাইছ ঘৰটোৰ এটা লুক চাই লওক গাইছ কেনেকুৱা আছে ঘৰটো ঘৰটো আমি চাৰিওফালে দেখা ক'ত কি আছে তাৰপিছত গাইছ আপোনালোকৰ ঘৰটোৰ ভিতৰটো একবাৰ দেখাম ঘৰটো চাই লওক গাইছ মানে খেতি কৰে খেতি কৰিছে সেইটো কৈছে চৰকাৰী লেট্ৰিন চাই লওক ইমান পুৰণা হ'ব লেট্ৰিনটো এইটো কৈছে চাই লওক লেট্ৰিন ইমান কৈছে পুৰণা লেট্ৰিন আৰু মেইন পইণ্টটো ঘৰ এইটো কৈছে মোটামুটি 7-8 বছৰমান পৰি আছে ঘৰটো অৱস্থা হৈছে এনেকুৱা হৈ আছে ঘৰটো ভাঙিছে গৈছে আৰু এইটো এটা ঘটনাৰ কথা কাৰণে বস্তু নবনাবা আপোনালোকক কৈছোঁ বস্তু গৈছিলোঁ পুখুৰী এটা গাছ মানুহ এটা জংঘল আছে বেয়া সাপ আছে বেয়া সাপ আছে বেয়া সাপ আছে বেয়া সাপ আছে সেইখিনি সাপ থাকে সাপ আৰু কৈছে আপোনালোকক এটা বস্তু দেখাই আছোঁ এটা পুৰণা গাছ ফিল্টাৰ যিটো গাছ মানুহে পানী খোৱা আছিল এইটো চাই ফিল্টাৰটো গাছ অৱস্থা দেখি আপোনালোকে চাই লওক ফিল্টাৰটো চাই লওক গাইছে এইলা এনে বসি গাইছে পানী এতিয়া আপুনি চাই লওক গাইছে ফিল্টাৰটো কণ্ডিশ্যন মেইন গাছ আপোনালোকে এইটো ঘৰ চাই লওক ঘৰটো গাছ পূৰা একদম ভাঙি গিছি অৱস্থা শেষ হৈ গৈছে ভিতৰত গাছ একবাৰ দেখাব চেষ্টা কৰোঁ এইলা গাছ ভিতৰ ঘৰটো তালা মাৰি থৈছে ফুকনাই দেখিছোঁ কিবাকৈ দেখাব পাৰিলে পিছফালে নহয় গেছ কোনোবা ফালে আপোনালোকক ফুটাৰি ৰাখি আছোঁ এইটো চাই লওক গেছ অলপ দেখা পাইছে ইফালে গেছ বাৰ আছে ইফালে দেখে এইটো আৰু গেছ এইটো চাওক ঢেঁকীৰ গেছ পুখেলি কিমান গেছ পুৰণা পুখেলি এইটো মাটিত গেছ পুত গেছি আৰু ইফালে এটা বাট আছে সেইটো দি ৰাখি আছোঁ আপোনালোকক সেই মিল চাই লওক গেছ কিমান কি পুৰণা চিয়াৰ টেৰ পৰি আছে কিবা বেগ চেগ আছে আৰু কিছু কিতাপ চিতাপ আছে গাছ অৱস্থা চেচ হৈ গৈছে তো আপোনালোকে গাছ এতিয়া পুখুৰীটো দেখাই আছোঁ আমি তো গাইছ এইটো ঘৰত মানে বাৰু গাইছ মানে ৰাতি কিবা মানে আৱাজ কৰি থাকে ওচৰৰ মানুহবিলাকে কয় ওচৰৰ পাঁচৰ নাই বহুত অলপ দূৰত আছে বাৰু ঘৰবিলাক এতিয়া এৰপেও উঠাব গ'লা গাইছ এক ঘৰে আছে এইখিনিত আছে বহুত দূৰ তো গাছ আপোনালোকক এতিয়া ফাইনেলি মই পুখুৰীটো দেখাই আছোঁ যিটো পুখুৰী গাছ মানে সন্ধিয়া ধান নামগে কিন্তু গাছ ৰিয়েলকৈ গাছ সেইটো পুখুৰী এটা মানুহ মৰি মানে মানুহ এটা গাছ দিয়া হৈছে আপোনালোকক দেখাই আছোঁ এইটো গাছ চাওক পুখুৰী এইফালে গাছ জংঘল আছে মই ইমান আগুৱাই নাযাওঁ এইটো পুখুৰীতে গাছ মানুহটো গাছ মৃত্যু হৈছিল তেতিয়াৰ পৰা গাছ এখন ঘৰ এৰি থৈ গৈছে আৰু গাছ চাইডৰ লোকগিলা এনেকুৱা এটাও গাছ এটা ঘৰ আছিল এইটো ঘৰ গাছ প্ৰস্তুত হৈ আছে কিন্তু ঘৰটো নাই এতিয়া জাগাখিনি গাছ দেখাৰ সুন্দৰ কিন্তু ঘৰটো গাছ এটা সন্তেজ ঘৰ এখন হৈ আজিকালি পৰি আছে এইটো ভিডিঅ'ত যদি গাছ ভাল মানে ৰেচপঞ্চ আহে আমি গাছ এইটো ঘৰত 24 আৱাৰ্ছ চেলেঞ্জো কৰিব পাৰোঁ যদি ভাল এটা ৰেচপঞ্চ আহে যদি গাছ 100K ওপৰত গাছ ভিউজ যায় তেতিয়াহ'লে আমি এইটো 24 আৱাৰ্ছ চেলেঞ্জ কৰি দিব পাৰোঁ তো এইখিনি আছিল গাছ ভিডিঅ' তো গাছ এইটো আছিল ভিডিঅ' গাছ মানে অলপ সন্তেজ জেগাটোৰ তো আপোনালোকে এনেকুৱা কোনো ট্ৰাই নকৰিব কাৰণ গাছ ক'ত কি থাকে মানে ভিডিঅ' টেনশ্যনটো নাই সাপ চাপ চকত পৰি থাকিব তো কিবা এটা হৈ যাব তো ভিডিঅ'টো যদি গাছ ভাল লাগিল কিবা এটা গাছ মানে নলেজেবল বুলি ভাবিছে লাইক এটা কৰি দিব আৰু যোনে নতুন গাছ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইছ আমি জলদি যাওঁ কাৰণ গধূলা হ'লে ইয়াতে মানে কিবা এটা বস্তু দিছে বাৰু সেইকাৰণে আৰু এতিয়া গাছ আমি চব যাব আছোঁ আমাৰ ঘৰ গাছ বহুত দূৰত আমি চাইকেল লৈ আহিছিলোঁ এতিয়া গাছ আমি ঘৰত যাওঁ